সাগৰৰ বক্ষত ইতিহাস ৰচিলে ৰঙা চীনে মানৱ ইতিহাসত কৰিব নোৱাৰা কাম কৰি দেখুৱালে চীনে পিছে কি পোৱা গ'ল 10,000 মিটাৰ গভীৰতাৰ সাগৰৰ বক্ষত আজিলৈকে মানৱ ইতিহাসত সম্ভৱ হৈ নুঠা এক কাম সম্ভৱ কৰি দেখুৱালে চীনে সাগৰৰ গভীৰতম স্থানত উপনীত হোৱাৰ অভিলেখ ৰচিলে চীনে দক্ষিণ পূব ভাৰত মহাসাগৰত অৱস্থিত ডাইমেণ্টিনা খাদত চীনে 10,000 মিটাৰ গভীৰতাত উপনীত হয় ইয়াৰ পূৰ্বে পৃথিৱীৰ কোনো এখন দেশে এই কৰ্তৃত্বত কৰি দেখুৱাবলৈ সক্ষম হোৱা নাছিল গ্লোবেল টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চীনে ইতিহাসত প্ৰথমবাৰৰ বাবে সাগৰৰ গভীৰতম বিন্দুত সফলতাৰে যাত্ৰা কৰিছে এই সফলতা এডিছাল বিজ্ঞানৰ বিকাশত অতি গুৰুত্বপূৰ্ণ ইয়াৰ দ্বাৰা খাদ ব্যৱস্থাৰ বৈজ্ঞানিক অধ্যয়নত সহায়ক হ'ব ইয়াৰ উপৰিও প্ৰতিবেদন অনুসৰি প্ৰকাশিত চীনে ব্যক্ত কৰিছে যে মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে সাগৰৰ গভীৰতম বিন্দুত সফলতাৰে অৱতৰণ কৰিলে ইয়াৰ দ্বাৰা ট্ৰেণ্ড ছিষ্টেমৰ বৈজ্ঞানিক অধ্যয়নত সহায়ক হ'ব অৱশ্যে সাগৰৰ বুকুৰ 10,000 মিটাৰ গভীৰতাত চীনে কি বিচাৰি পালে চীনৰ ডিপ চি ভেহিকেল ফেণ্ডোজে 2023 চনৰ 22 জানুৱাৰীলৈকে 159টা ডাইভ সম্পূৰ্ণ কৰিছে ইয়াৰে 25টা ডাইভ আছিল 10,000 মিটাৰ গভীৰতাত তাত তেওঁলোকে লোহা আৰু মেংগানিজৰ নুডুলো পাইছিল আৰু 22টা ডাইভ হোৱাৰ পিছত ফেণ্ডোজে 2023 চনত মাৰ্চ মাহত চীনৰ সানিয়া চহৰলৈ উভতি আহিব এই প্ৰজেক্টটোত চীনৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ পৰা 56 জন লোক জড়িত আছে এই দলৰ কিছুমান মানুহ চাংহাই জিয়াংটং বিশ্ববিদ্যালয় আৰু টংজি বিশ্ববিদ্যালয়ৰ পৰাও আছিল তাৎপৰ্যপূৰ্ণ যে 2020 চনত চীনৰ ডিচি বাহনখনো বিশ্বৰ আটাইতকৈ গভীৰ পানীৰ তলৰ উপত্যকা মাৰিয়ানা ট্ৰেঞ্চলৈ গৈছিল তেতিয়াও চীনে ইয়াৰ লাইভ সম্প্ৰচাৰ কৰিছিল